হেল্ল' দোস্ত আপোনালোক সকলোকে মোৰাঞ্চি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আজি মানে সভা মানে আমাৰ একদম সন্মুখতে মন্দিৰটো যি আছে ৰাধাকানৰ মন্দিৰ সেইটোত সভা আছে। আৰু মোৰ কি হৈছে কি মানে এতিয়া ধুন আহিবাৰ প্ৰায় লাইফত মানে সৰু সুৰা বহুত কাম বাঢ়ি গৈছেনে, তো সি অলপ সময় পুতলা চুতলাকে খেলিবৰ কাৰণে খেলি আছোঁ। মই বাৰু আপোনালোকক দেখাই দি দিম ভিতৰত গেলি। তো মানে কেনে নহয় যেতিয়া বাচ্ছা এটা লাইফত আহিব অহাৰ পিছত অলপ টাইম যদি সি থাকিলে এইটোও কৰোঁ সেইটোও কৰোঁ সেনেহান কৰোঁতে লাষ্টত একো কামেই নহয়। গতিকে মই ভাবিলোঁ ফাৰ্ষ্ট ভিডিঅ'টোৱে ষ্টাৰ্ট কৰি লওঁ, বাকী পিছত দেখা যাব। গতিকে একবাৰ আপোনালোকক ধুনুক দেখাই দিওঁ বলক। গতিকে দোস্তই ধুনুক দেখাই দিয়াৰ আগতে মই আপোনালোকক আমাৰ একদম ঘৰৰ পৰাই সভা, আমাৰ একদম এই ঘৰৰ দুৱাৰমুখত আছোঁ আৰু এইটো হৈছে ৰাধাকানৰ মন্দিৰটো। আৰু ইয়াতে সভা এতিয়া অৱশ্যে বেছি মানুহ নাই, লাহে লাহে আহিবহে। আৰু এখন হৈছে পোষ্টাৰখন, সভা চাবা আহিব আৰু এতিয়া একদম বলক ভিতৰত ধুনুৱে কি কৰিছে একবাৰ দেখাই দিওঁ। এইটো ধুনীয়া মানে এইগিলাখান খেলা বস্তুগিলা আছে না, এইগিলা চাই আছে কি কি চাইছ কি চাইছে আমার বেটা, তুই কি চাইছে বেটা এটা হাই দে হাইয়ে তো মারি দে। বস্তুবোৰ পিন্ধে ফাৰ্ষ্ট তাক ৰেডি কৰি দিওঁ, পিছত আমাৰ দেখা যাব। গতিকে ফাৰ্ষ্ট ধুনুক ৰেডি কৰি দিওঁ বলক। দোস্ত এই ধুনুৰ কাৰণে কাপোৰ ওলাই ৰ'ব। তো তাৰ কাপোৰখিনি ইয়াতে মই থৈয়ে দিছোঁ ৰেডি কৰি, গতিকে উলিয়াই লওঁ। কাপোৰ মানে এইযোৰ হৈছে মোজা, আৰু আজি এইযোৰ ড্ৰেছ পিন্ধাম একদম চিম্পুল কাপোৰটো, সৰু বাচ্ছা না। আজি এইযোৰ পিন্ধাম আৰু কালি বগাযোৰ পিন্ধাম, মানে হোৱাইটযোৰ কালি পিন্ধাম আৰু এইযোৰ আজি পিন্ধাম। গতিকে এইযোৰ আজি পিন্ধি পেলাই আপোনালোকক দেখাই আছোঁ ৰ'ব তাক। তো দোস্ত ফাইনেলি ৰেডি কৰি দি দিলোঁ। মানে মোবাইল দেখিলে কি চাই দেখছি নাই, মোবাইলত দেখি পুৰা চাই থাকে হয়নে নাচ দেতা কোনে দেতা কু কু কি চাইছ কি চাইছ কিবা কওঁৱে মানে আৰু দেখছিনে সৰু সৰুকৈ কিবা কৈ থাকে সি, মানে তাৰ লগত পুৰা কথা পাতিব লাগে। আৰু ফাইনেলি তাক ৰেডি কৰি দি দিলোঁ। আৰু এতিয়া এই টুপিটো পিন্ধি দিয়া নাই, এতিয়া টুপিটো পিন্ধি দিম ৰ। টুপিটো পিন্ধি দিলে পুৰা ৰেডি আৰু যোৱাৰ কাৰণে। কি দোস্ত মই ওলোৱাই নাই, মই মানে ঘৰত পিন্ধা কাপোৰে পিন্ধি আছোঁ। একযোৰা কিবা একযোৰ পিন্ধি লওঁ চিম্পুল, যিহেতু সন্মুখতে। গতিকে একযোৰ চিম্পুল কাপোৰ পিন্ধি লওঁ আৰু একদম পূৰা আপোনালোকক লগ পাইছোঁ সভাত। দোস্ত মানে সভা বুলি আজি যিহেতু লগন, গতিকে লাল চাহ আৰু হাঠা বিস্কুট তো এইটো খাই দিওঁ, খাব লাগবই যিহেতু। আৰু মানে কাপোৰযোৰ পিন্ধা নাই, এইযোৰ কাপোৰ পিন্ধিম এই নীলা। এইযোৰ অৱশ্যে মায়ে মানে শালত বোৱা কাপোৰ, নিজৰ হাতেদি শালত বোৱা কাপোৰ। গতিকে সেইযোৰ কাপোৰ পিন্ধি সভাত যাম। মানে এতিয়া অৱশ্যে সভাত নাযাওঁ, এতিয়া আমাৰ গোসাঁই ঘূৰাব আহিব সন্মুখতে। গতিকে কাপোৰযোৰ পিন্ধিম যিহেতু মানুহ চানুহ আহিব আৰু তাতে চাকি তাকি দিব লাগিব। গতিকে আগে চাহটো খাই লওঁ দিয়ক। সভাত মাতা সভাত আহিব ৰাইজ, ফাংচন আছে ৰবিবাৰে, মই নাকছোঁ কিন্তু। তো মানুহজনে চাহ খাই আছে, তো মাতলাকে মানুহজনে। কিন্তু এটা কথা কি তেওঁ ফাংচনত থাকিব নোৱাৰে, মানে ৰবিবাৰে যিহেতু ফাংচন আছে। গতিকে তেওঁ ৰবিবাৰে থাকিব নোৱাৰে, মিটিং আছে আৰু গুৱাহাটীত যাব লাগিব। নিজৰ সন্মুখতে সভা, ঘৰৰ সন্মুখত, কিন্তু মানুহজন থাকিব নোৱাৰে, মিটিঙত যাব লগা হ'ল। উপায় নাই, যাবই লাগিব আৰু। তো ফাইনেলি দোস্ত ৰেডি হৈ গ'লোঁ, মানে ফাইনেলি দোস্ত একদম পূৰা ৰেডি হৈ গ'লোঁ। কাপোৰযোৰ পিন্ধি একদম চিম্পুল দিয়ক, মানুহে চিম্পুল আৰু তেওঁ কাপোৰযোৰ পিন্ধি ল'লোঁ দিয়ক। চিম্পুল মানুহ, চিম্পুল হৈ ৰেডি হৈছোঁ। আৰু চিম্পুল হয়নে নাই ক'বচোন, একদম ষ্টাইল কৰিব নাই, চিম্পুল ষ্টাইল। অলপমান লিপষ্টিক ল'লোঁ আৰু বাকী একো কৰিবৰে নাই। মুখত কেতিয়াবা অলপমান, মুখত অৱশ্যে ঘঁহোঁ, সেইটো মিছা কথা ক'লে কি হ'ব। মুখত অলপমান ঘঁহিলোঁ, নাওমান সাধাৰণ একদম লিপষ্টিক ল'লোঁ। একদম চিম্পুল মানুহ হয়নে নাই ক'বচোন বাৰু। মোৰ একদম ষ্টাইল নাই। অৱশ্যে অলপ চলপ কৰিব লাগে, ভাল লাগে কৰিলে, কিন্তু মই নিজে কৰি বেয়া পাওঁ যিহেতু কৰিব নাই আৰু। গতিকে কলপুলি পুতছে বোলে সন্মুখত, চাওঁ বলকচোন। তাই একদম পূৰা যোৱাৰ কাৰণে ৰেডি হৈ ল'লোঁ, দেখছি নাই তাক, মানে কি তলমুৱাই হৈ আছে তা চাই দেচোন একবাৰ। এই নাই পূৰা তলমুৱা হৈ আছে, ওপৰমুৱা নহয়। একবাৰ চাইছি দিয়ক। তো আমি দুটা একদম পূৰা যোৱাৰ কাৰণে ৰেডি আৰু। হাই দোস্ত, হাই দোস্ত, কি খবৰ, ভালে আছে না? এটা হাই দোস্ত, এটা হাই দোস্ত।
মানে তাৰ এই নাকটোৰ কাষত যে আপোনালোকে দেখিছে মন্দিৰত লৈ গৈছিল যাতে ওপৰত ফটাটো থাকায় নাকৰ কাষত তাৰ ফটাটো দি দিছে এতিয়া ভগৱানৰ ফটা মানে মুচ পেয়া নোৱাৰোঁ না সেইকাৰণে থাকক দাওঁ আৰু দেখিছেনে আপোনালোকক চাইছে হাঁহি আছে কথা কৈ দিছ গাড়ী চলাই দিছ মানে নতুনকৈ গাড়ী চলাই কিবা মানে সৰু বাচ্চাৰ আহিয়ে থাকে না বেলেগ তো গতিকে এতিয়া সি পুৰা গাড়ী চলাই থাকে মানে কি কয় বোলো টাইম হৈছে গতিকে মানুহখিনি একদম পুৰা ৰেডি হৈ আছে চবে আৰু এইটো হৈছে ধুন আৰু মা সেই মোৱা হৈছে আৰু এইফালে আমাৰ কলপুলিটো পুতি দিছে ধুনীয়া কৰি তলৰ ফালে অলপমান ফুল চুল দি দিছে ধুনীয়া কৰি তো এতিয়া গয়া কৰিব গয়া আখলগিন ৰখি আছো আৰু এই দেখিছে না আপিগিলে মেখেলা চাদৰ পিন্ধি ৰেডি হৈছে তো আমাৰ এৰে আৰু ইফালে সন্মুখত মানে চাকি দি দিলোঁ ৰাধা কৃষ্ণক ভাবি মামা পিছফালে যিহেতু নীলা আনি যায় যাব হোটেল চাবা লাগিলে কিনে এতিয়া একেলগে আহিব নহয় বনালে আছে নাচিব এইটো আছে বেছি মানুহ নাই বেগ এইফালে মা দেউতা আৰু ধুন তিনিওটা একদম পুৰা ফটো উঠাত লাগি গৈছে আমি আছিলোঁ আৰু ফাইনেলি দোস্ত গহাই আহিল গেল ভাল লাগিল কিন্তু মোৰ এটা বস্তু বহুত ভাল মানে কি ভয় লাগি আছিল ধুনক কলাত লৈ আছোঁ না কলাত লৈ থাকোঁতে তাল চাল বজে ডাঙৰ শব্দ হৈ আছে মই ভাবিছোঁ কি কান্দে নেকি মানে অলপমান ভয় লাগি থাকে একদম সৰু বাচ্ছা কিন্তু একদম অলপো কান্দা নাই মই তাক জিংকে লৈছোঁ পুৰা একদম হিংকে আছে অলপো কান্দা কাটা কৰা নাই তো ভাল লাগিল বহুত ভালকৈ আছে মোৰ মনটো একদম খুজ হৈ গৈছে ভগৱানে যাতে আৰু ভালে ৰাখে তাক আৰু চবক আৰু ভালে ৰাখক ভগৱানে আৰু আগৰ ফালে চাই থাকক গধূলি কিবা কাৰণে অনুষ্ঠান আছে এটা বিশেষ অনুষ্ঠান আছে মোৰ চাবৰ কাৰণে বহুত মন যায় আছে অৱশ্যে মই এইটো চাব যাম বুলি ভাবিছোঁ ধুন যদি তাকে ঘৰত দেউতাৰ লগত সেইটো হ'ল ভাওৰা বুলি যে কয় ভাওৰা চাব যাবৰ ইচ্ছা আছে মই মানে দেখা নাই আগতে আপোনালোকে নাহিব যে কি ভাওৰা দেখা নাই কিন্তু মই ভাওৰা সঁচাকৈ নাই দেখা এই চাব যাবৰ ইচ্ছা আছে চাউল বচোন কি হ'ব ৰাতিক লাগি তো ফাইনেলি মানে কি একদম আন্ধাৰ হোৱা নাই যদিও লাইটিংগিলা একদম আৰম্ভ কৰি দি দিছে ধুনীয়া কৰি চাৰিওফালে লাইটগিলা দি দিছে কিন্তু ইফালে আৰু গহাই ঘূৰি আহি পোৱাই নাই এতিয়াহে লাহে গহাই ঘূৰি আহি পাব আৰু মানে বহুতখিনি জাগা ঘূৰিব লাগে না গতিকে গহাই ঘূৰি আহি পোৱাই নাই আৰু এইটো খেৰি ঘৰৰ দৰে কি যি বনাই দিছে দেখিছে না সেইটো হৈছে চেল্ফি পইণ্ট বাৰু সেইটোত চেল্ফি উঠাটো দেখা যাব মই আপোনালোকক নিশ্চয় চেল্ফি পইণ্টটো ভাল কৰি দেখাই দিম কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব আৰু অলপমান ডেক'ৰেশ্যন কৰিছে লাইটিং মানে অলপমান কৰিছে কিবা কাৰণে ভাল লগা হৈছে আৰু গতিকে তাতে যোৱা নাই যাম ৰ'ব চাকি তাকি জ্বলাব যাব লাগিব না যোৱা নাই যাম আৰু মানে একদম সঁচা কথা এটা ক'ব গ'লে সন্মুখত যদি এটা কিবা অনুষ্ঠান থাকে ঘৰৰ কামেই নহয়
তাতে চাই থাকাতে যায় মানে বাৰে বাৰে বাহিৰত আহি থাকাই যায় আমাৰ যিহেতু মানে চোতালৰ পৰা একদম ভাল কৰি দেখা পায় গতিকে মানে কিবা এটা ক'লোঁ আৰু একবাৰ চোতালো খাইলোঁ আৰু কিবা এটা ক'লোঁ আৰু একবাৰ চোতালো খাইলোঁ সেনেকৈ থাকাতে বহুত টাইম গুচি যায় ভাল কৰি কামেই নহয় তথাপিতো আন্ধাৰ হ'লে যিহেতু কামো শেষ হ'ল এতিয়া আৰু তাতে যোৱা কথা যিহেতু গধূলি হ'ল মানে চাকি দিবা টাইম হৈ গৈছে আৰু বন্তি প্ৰজ্বলন উদ্বোধকে প্ৰজ্বলন কৰি থৈয়ে গেল ইতিমধ্যে আৰু আমি আহিলোঁ চাকি দিয়াৰ কাৰণে আৰু দেখছিনা মানে বেছিভাগ মানুহ আহিছে চাকি দিয়াৰ কাৰণে আৰু এই চাকি এই মানে এনেকৈ 200 চাকি সন্মুখতে জ্বলাই থৈ দিছে কোনে লগা হৈছে আৰু এইটো হৈছোঁ মই মানে অলপমান ভইচ অভাৰ দি দিলোঁ ৰকচোন আমাৰ মানে বোমা দিব গতিকে বোমাটো ঠিক ঠাক কৰি আছে মানে এইখিনি কাটি দিব লাগে বোলে কাটি দিব লাগিব তো বোমাটোৱে ঠিক কৰি আছে আৰু এইটো আমাৰ ধুন একদম পুৰা ৰেডি তাকে যাবৰ কাৰণে তাৰ একদম ঘুমটিয়ে নাই আজি আৰু ইফালে মানে বোমা ফিটিং কৰি আছে বোমাকেইটা ঠিক ঠাক কৰক বাৰু আৰু এই বোমাকেইটা ঠিক ঠাক কৰা হোৱাৰ পিছতে মানে বোমা তাতে মাৰাৰ পিছতে আমি যাম ভাওৰা চাবাক লাগিন আপোনালোকে ৰেডি হৈ থাকক একদম পুৰা ভাওৰা দেখি আছোঁ আপোনালোকক আজি बापरे बाप देवता वालाची मजा येत आहे ओ देवता वालाची आगे हजर गोयला का बोल ए ती मोर हजर गोया होतो हजर गोयला का बोल एका কথা মান बोला ना की कोण रे हा अच्छा केतुस करायची मोर तुला गणबाला का होते मोर जोगाड ना दहा मान आले वेशी का पाय हवा बेच्या का परजे हो परजे हो এই সমাজৰ মাজত অভিনয়ৰ ভিতৰত সম্বন্ধ এইখিনি সময়ত তুমি কি হৈছা অভিনয় তোমাৰ মা পিতা হৈছে কি হৈছা তোমাৰ মা পিতা মোৰ তুমি পিতা যদি মোৰ তুমি পিতা হৈছা তোমাৰ মই সম্বন্ধত কি হৈছো এখনি ভগৱান কি হৈছো যদি তোমাৰ মা পিতা মোৰ যদি তুমি পিতা তুমি ভগৱানৰ ভিনেৰে দোস্ত ফাইনেলি ঘৰত আহি গ'লোঁ গতিকে আপোনালোকক ভিডিঅ'টো দিছোঁ আৰু কিবা কাৰণে অনুষ্ঠান চলি আছে বেকগ্ৰাউণ্ডত মিউজিক বাজলেও কপিৰাইট লাগি যাব ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব নতুনকৈ চাইছে এদি আজিলৈকে ইমানেই আছিল নেক্সট আৰু এটা ভিডিঅ'ত লগ পাইছোঁ আজিলৈকে বাই বাই